আমাৰ ভাষাত এইটো কৰি পকা বুলি কয়। তেতিয়া মই খাম, ধীমানে চাফা কৰিছে। ডেঞ্জারাস রাস্তা এনে ঘণ্টা রাসেল ভাইপাৰৰ আতংক আমি খালি ভৰিৰে আগুৱাই গৈ আছোঁ। মিত্ৰ ভাইও আৰু বহনো গৰম সহ্য কৰিব নোৱাৰি আজি প্ৰাকৃতিক ছুইমিং পুলত গা ধুম বুলি ওলাই আহিছোঁ। মোৰ লগত আজি কো-হোষ্ট হিচাপে আছে ভাইটি শ্ৰীমান ধীমান সিংহ। তো ভিডিঅ'টো ফুল স্ক্ৰীন কৰক, ইয়েৰফোন লগাই লওক আৰু বলক মোৰ লগত আন এটি ভাৰ্চুৱেল যাত্ৰা আৰম্ভ কৰোঁ। एक प्लेट হবো এই আমি মানুহ দুজন দুই প্লেট লাগে এই এখানে নতুন এন্ট্রো ও মাই গড নতুন সেটটা ভালো পুরো এইটা ভালো আর বগুড়ি এলো আছে সব সব বগুড়ি এক প্লেট হবো কাঁচা কাঁচা দং কাটছে এটা কি বস্তু রে যে ছাগলের গু না কি আছিল ওই যে নামটা আমকা সেরি সেরি বানিয়ে দিন না মাখিয়া ও বৌরি করে বানাও মাখিয়া দিব না লাগে নাকি মাখিয়া মানে ওইতে মাছ দিব পারো লৈ যাবি না দাদা খাবি লৈ যাম মিত্ৰ হোৱা হৈছে তাহানিৰ কাছালেন খ্যাত আৰু এতিয়া অতি মন্থৰ গতিত কাম চলি থকা প্ৰস্তাৱিত জয়সভা বঙাইগাঁৱত। এয়া আমাৰ বঙাইগাঁও জিলাৰ ভাল লগা অঞ্চল পইঠামাৰী খালী হৈ। লাঞ্চ ব্ৰেক কৰিম আমি ইয়াতে। ইয়াৰ পিছত নেক্সট ৰাউণ্ড হ'ব বৰপেটা। আমি টিফিন ওলাম। হাৱা ৰোৱনীসকলে কাম সামৰি মাছ মাৰি আছে। তেওঁলোকৰ পৰা মই এটা বস্তু ল'লোঁ। কি বস্তু দেখুৱাই আছোঁ ৰ'ব। এইটো হৈছে মাথাটো আমি এনেকৈ ছিঙি এইটো কিবা এটা ওলাল নহয়, এইটো ফেলাব লাগিব। খাওক, এইটো খাব পাৰি না? খাব পাৰি। তো এইটো এতিয়া মই খাম। এইটো দেখিছে, এইটো এছামিছত কি কয় নাজানো, আমাৰ ভাষাত এইটো কৰি পকা বুলি কয়। তেতিয়া মই খাম, ধীমানে চাফা কৰিছে। অঁ মস্তি টেষ্ট। আপোনালোকে ট্ৰাই কৰি চাব, এইটো মাছ মাৰোঁতে পায়। বেলেগ আৰু। চ' ভিউৱাৰ্ছ, বৰষুণৰ বাবে আমি ফচি আছোঁ ইয়াত। চাওক লোকেশ্যন চাওক কেনেকুৱা। এইটো ঘৰত আমি আছোঁ পথাৰৰ মাজত। এইফালে আমাৰ চাপৰ, এইফালে কোকৰাঝাৰ আৰু এইখন বঙাইগাঁও ডিষ্ট্ৰিক্ট। চ' গাইজ ফাইনেলি আমি গৈ আছোঁ এতিয়া। বহুত সময় ৱেইট কৰিলোঁ বৰষুণ কমালৈ। এতিয়া সময় হ'ল 3:33। তথাপি আমি আগুৱাই গৈ আছোঁ। চাওঁ গা ধুব পাৰোঁ নে নাই। এইটো হ'ল আমাৰ বৰখাতা। এইফালে দিয়ে বৰখাতা ভিলেজ লৈ যায়। যদিওবা বৰখাতা ৱাটাৰফল বুলি কয়, কিন্তু বৰখাতা ৱাটাৰফল এইফালেদি নাযায়। আগত দেখুৱাম কোনফালেদি যায়। তো এইটো ৰাস্তাৰে আমি সোমাই যাম এতিয়া। দাদি Nimda, Dozras tell me. Har tabush crack oikinim bomla, mohino zuku. চ' এইটো ভুল নকৰিব, এনেকুৱা তিনিআলি আছে, চিধাই নাযাব, লেফ্ট ছাইড যাব আপোনালোকে। এইখন বৰ্ড চাব। খালি মানে মেঘালয় বোলে, মেঘযোগ আলয়। আমাৰ এতিয়াও দেখোন মেঘালয়ে ক'ব পাৰি, কাৰণ মেঘযোগ আলয় হৈ আছে তাতে। চব আছে ইয়াত। হা? কি নাই? মেঘালয়। দেখি ইয়াতে মাছ মাৰি আছে। অ' জেঠি সোমাইছে সোমাইছে। ইয়াতে ফ্ৰীলি আপোনালোকে আহিব পাৰে। আপোনাৰ হলিডে, 4th Saturday, 2nd Saturday, Sunday খোলা থাকে। ইয়াতে একো পাৰ্কিঙৰ পইচা দিব নালাগে, যেনে বৰঝৰাত পইচা দিব লাগে। ইয়াতে একো নাই, বিন্দাছ। আমি মানে কিবা নহয় আৰু, আমি ইউটিউবাৰো ইমান ডাঙৰ ইউটিউবাৰো নহয়, আমি কিবাও নহয়। আমি জাষ্ট জেগাটো মানে প্ৰমোশ্যন কৰি আছোঁ। অ' কাকা, এই ঝৰ্ণাটা ইফালে দিয়ে না, চিধা যাম এতিয়া গেলে না, অলপ গেলে পাম না।
দেখিছে গাঁৱৰ মানুহৰ মানে কেনেকুৱা ব্যৱহাৰ। এয়া পাৰ্ক কৰিলোঁ মোৰ স্কুটাৰ। এতিয়া আমি ক'ত গৈ আছোঁ? আমি গৈ আছোঁ আমাৰ ফাইনেল ডেষ্টিনেশ্যন পাম আৰু বেছি দূৰ নাই। আপোনালোকে হয়তো চাউণ্ডটো পাই আছে, ঝৰ্ণাৰ যিটো চাউণ্ড হয়, ৱাটাৰফলৰ যিটো মানে নেচাৰেল চাউণ্ড আৰু তাতে আমি পাম আৰু বেছি দূৰ নাই। অলপমান কষ্ট কৰিব লাগিব, এইখিনি উঠিব লাগিব। So guys, finally we are here. যোগ আছে নেকি? যোগ যোগ আছে না? এইটো চাই ল'ব দেই। আমি চেণ্ডেলযোৰ ইয়াতে থওঁ নেকি? এইটো বেটাৰ হ'ব না? চাবিটো থলোঁ। এইফালে চাগে যোগ নাই না? ইয়াত থাকিব নোৱাৰে। বিমানে দেখুৱাইছে ৰাস্তা চাওঁ। ভাই অজগৰ থাকিব পাৰে, এনেকুৱা ডেঞ্জাৰাছ ৰাস্তা। এনে ঘণ্টা ৰাছেল ভাইপাৰৰ আতংক। আমি খালী ভৰিৰে আগুৱাই গৈ আছোঁ। যি হয় হ'ব আৰু। ক'ত ৰাস্তা ভাই? এইটো ৰাস্তা? আহিতো গৈ আছোঁ। নাজানো ভাই ক'ত আহিলোঁ। তো ময়ো এতিয়া লাহে লাহে নামিম আৰু। বুঢ়া মানুহ ইমানে এতিয়া গা ধুব চাগে না? সো গাইজ, ভিডিওটো ভাল লাগিলে লাইক কৰিব, ভাল লাগিলে বা বেয়া লাগিলে কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ये चट्टान बहुत ही स्लिपरी है, तो इससे निकलने के लिए बहुत ही सावधान पूर्वक आपको निकलना पड़ेगा। जैसे कि देख रहे हो वीडियो पे, नहीं तो अगर ये गिर गया तो समझो जन्नत मिल गया। जन्नत मिल गया। बहुत ही स्लिपरी है, लेकिन अच्छा लगा ये लोकेशन पे आके। बहुत ही अच्छा लोकेशन है। देखो कोई कचरा भी नहीं है ना, कोई भीड़ भाड़ नहीं है, मतलब माइंड रिलैक्स, फुल्ली माइंड रिलैक्स। कितना नहाना है नहाओ। हाँ কোনটো? ওকে চাওঁ কত ওপৰে বাৰী পৰি আছে দে আচলতা এইটো কাঠফুলা, কিন্তু যিটো মানে কিবা হৈছে এইটো কাঠত হৈছে, তো ইয়াৰ কাৰণে আমাৰ অসমত কাঠফুলা বুলি কয়। তো এইটো জাপানত যিটো কয় চিতাকে বুলি কয়। তাৰমানে চিতা মানে হৈছে মাছৰুম আৰু কে মানে হৈছে কাঠ। তো জাপানত এইটো চিতাকে বুলি কয় মাছৰুমটো। এইটো খাব পাৰিনে নাই? এইটো খাব নোৱাৰি, এইটো খাব নোৱাৰি। আচ্ছা আচ্ছা, অকণমান আগুৱাই আহিছোঁ আমি। অলপ মানে পিছতহে আচলি নাজাৰা দেখাব পাৰিম। এয়া অকণমান দুখো পালোঁ, পৰিলোঁ অলপ, শ্লিপাৰী ন, ইয়াতে দুখ পাইছোঁ অলপ। হা হা, ৰ'বা ৰ'বা, ময়ো কৈ আছোঁ না। এইটোৱে হ'ল নেচাৰেল চুইমিং পুল। চাওক, মই এতিয়া ইয়াত নামিম, চাওঁ কিমান পানী হয়। চাওক, লিটাৰেলি মই নামিছোঁ। এয়া মই আৰু এয়া ভাই, চাওক মোৰ বুকুলৈকে পানী। চাওক, এয়া বিমান, এয়া মই। আৰে
কেনেকুৱা লাগিছে আলা ই মানে এনেকুৱা লাগিছে ইয়াতে থাকিব নেকি অ ইয়াতে থাকিবি নেকি আমি আৰামছে থাকিব পাৰিম আজি ৰাতিটো ক'ত ক'ত এইটো 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 গুফা হয় এইফালে চাওক পাহাৰৰ পৰা নামি গৈছে পানী আৰু এইফালে ওপৰৰ পৰা আহি আছে আৰু মই আছোঁ ইয়াতে এইফালে মোৰ পিছফালে হেৰিটো ইয়াত চুইমিং পুলত মই গা ধুই আছোঁ এয়া ভাইটি ইমান এই ওচৰত গৈছোঁ আমি পানীও খালোঁ অলপ এনেকুৱা পানী আহি আছে না মাছাজ যদি লাগে মাছাজ ইয়াত হৈ যায় মাছাজ বেকাৰ মাছাজ কৰাকৈ লাভ নাই ইয়াত আহক আগুৱাই যাম আমি এতিয়া যাব ওলাইছোঁ ভাত খাইছে আৰু এতিয়া লোকেল মানে আমাৰ ওচৰৰ পাজৰবিলাকে বিষয়ে কি ক'বা 50 rupees দি কেনে ইহঁতে যাব আপোনাৰ এই বৰচৰা এইটো ফ্ৰী ইয়াতে চব ফ্ৰী এবছলিউটলি ফ্ৰী আমি ওপৰত উঠিলোঁ চব দেখিলোঁ কিন্তু মানে এনেকুৱা আমি বিচাৰি নাপালোঁ যে ইয়াত ৰাছেল ভাইপাৰ আছে কিবা বিপদজনক কিবা আছে বাৰু এয়া নেচাৰেল মানে ভাল লাগিছে আৰু ইয়াত আহি আপোনালোকে আহিব মানে এটকা আপোনালোকক খৰচ কৰিব নালাগে একো নালাগে আৰু তেল খৰচা যিখিনি গ'ল এইখিনি আপোনাৰ খোৱা লোৱা যিখিনি সেইখিনিয়ে যাব এক্সট্ৰা একো পইচা ইয়াত নাযায় এইবিলাক ভাত নে চাউল চাফাই কৰি দিয়া আপোনালোকে যদি ইয়াত আহে এনেকুৱা লেতেৰা নকৰিব মানে আমাৰ ঠাই এইখন আমি পৰিষ্কাৰ ৰখাটো ভাল আৰু অঁ পুৰা ক্লিন না মোটামুটি ক্লিন বহুত মকৰা জাল আছে ইয়াত সোমাবলৈ ভয় লাগি আছে নোৱাৰিম চাগে সোমাব আৰু এটা ৱাটাৰফল দেখুৱাম এতিয়া চাওক এইটো হৈছে ৱাটাৰফল এতিয়া 5:30 মান বাজিছে আমি এতিয়া যাম আৰু ইয়াত থাকিব নোৱাৰিম মিত্ৰ ভাইও আৰু বহনো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিব ওলাইছোঁ জয় হিন্দ জয় আই অসম